নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে বহুতেই হোৱাটছএপ মেছেজ যোগে অথবা কমেণ্ট যোগে আমাক সুধি আছিল যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ পদসমূহৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব। যিহেতু এই ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত বৰ্তমানলৈকে কোনো ধৰণৰ নটিচ প্ৰকাশ পোৱা নাই, তাৰ উপৰিও বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টসমূহৰ হেল্পলাইন নম্বৰ, ৱেবছাইট লিংক, জইনিং ডেট, জইনিং প্লেচ ইত্যাদি থকা যিটো PDF, সেই PDFটোত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ৱেবছাইট লিংকটোৰ বাহিৰে হেল্পলাইন নম্বৰ অথবা জইনিং ডেট, জইনিং প্লেচ কোনো ধৰণৰ ডাটা আপলোড নথকাৰ বাবে সেই ডিপাৰ্টমেণ্টত চিলেক্ট হোৱা প্ৰায়বিলাক কেণ্ডিডেটে যথেষ্ট চিন্তিত হৈ পৰিছিল। আপোনালোকৰ লগতে এই ক্ষেত্ৰত ময়ো কনফিউজ হৈ আছিলোঁ, কাৰণ মই যি দুটা ডিপাৰ্টমেণ্টৰ বাবে চিলেক্ট হৈছোঁ তাৰ ভিতৰত এটা হৈছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, আৰু সেইবাবে আজি আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেতিয়া আমাক তেওঁলোকে জানিবলৈ দিলে যে এই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া, সেই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব এপইণ্টমেণ্ট লেটাৰ প্ৰদানৰ পাছত। এপইণ্টমেণ্ট লেটাৰত আপোনালোকৰ জইনিং প্লেচ যিটো লিখা থাকিব, সেই জইনিং প্লেচতে আপুনি যিদিনাখন জইন কৰিবলৈ যাব সেইদিনা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। বন্ধু-বান্ধৱীসকল, আপোনালোক এতিয়া ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত নিশ্চিন্ত থাকিব পাৰে, আৰু ডকুমেণ্টসমূহ কি লাগিব সেই সম্পৰ্কে হয়তো নটিচ আহিব পাৰে অথবা আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখনত লিখা থাকিব পাৰে। লগতে আপোনালোকক জনাই দিওঁ যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰোঁতে তেওঁলোকে আমাক কি কৈছিল সেই সম্পৰ্কে থকা কল ৰেকৰ্ডিংটো আপোনালোকক এই কাৰণেই দিয়া নাই, কাৰণ সেই সম্পৰ্কত আমি তেওঁৰ পৰা পাৰ্মিশ্যন লোৱা নাই। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ সুবিধা হোৱাকৈ যিমান পাৰোঁ আমি ইনফৰমেশ্যনসমূহ সংগ্ৰহ কৰি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম। আপোনালোকেও যদি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ হেল্পলাইন নম্বৰৰ লগত যোগাযোগ কৰিব বিচাৰে, তেনেহ'লে গুগলত গৈ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট হেল্পলাইন এনেদৰে চাৰ্চ কৰিব আৰু তাতে আপোনালোকে নম্বৰটো পাই যাব। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এনেধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।